আহিছোঁ আৰু এইফালে এজনী পথাৰত ভাত খাই মজা ন কঁঠাল খাবি পেটটো পেট হৈ থাকিব আৰু বাই বাই নমস্কাৰ মৰ্ণিং পথাৰলৈ ওলাই আহিছোঁ পানীয়ে চাৰিওফালে এইফালে বৈ ৰৈ আছে এইফালে পানী আমি আকৌ এইফালে ৰুবত যাম গৈ আছোঁ বাইতে গ'ল এতিয়া মই গৈ আছোঁ পানীৰ মাজেদি পানী জোৰা নাই নেকি পানী জোৰা নাই নেকি চতিয়া মজা এইফালে আকৌ মন্দিৰ অথনিয়ে গ'ল এতিয়ালৈকে ৰোৱা নাই যে কি কৰি আছ খোৱা বোৱাৰ আয়োজন কঁঠাল আনিছে না পানী বা পাগৰি ধুনীয়া বান্ধিছা দেই ছোৱালী এফালে চাচোন কেনেকৈ লাগিছে চা এইফালে কটীয়া ওলাই আনিছে আৰু ছোৱালী ফটো একো মাৰি দিমা ৰৈছে আৰু এইজনী আকৌ ৰুবই নাজানে নহয় মাজৰজনী পাৰিছে ৰুইছাচোন আবি ৰুব লাগিব নেকি লাজ লাগছে নেকি বা আমাৰ ৰোৱনী কেইজনী ৰৈ আছে আৰু আমি ৰোৱনী না হয় নেকি দাৱনী এইটো ভণ্টিয়ে বহুত জল্দিকে পাৰে না এইটো হিচাপ কৰি ৰৈছে নেকি লাগব এইফালে ভাইটিয়ে ভাত খাই আছে আমি দুজনী কোনে বেছি স্পীড হ'ব কমেন্ট কৰিব অলপ চলপ পাৰিছো আৰু এইজনী স্পীড বেছি পাৰিছে নেকি খাইছোঁ আৰু পথাৰত ভাত এইফালে একচৰীয়া ইয়াৰ কফি ঐ কেনেকুৱা লাগিছে মজা লাগিছে ভাত খাই কেনে লাগিছে পথাৰৰ ভাত কেনেকুৱা আৰু এজনী কমেণ্ট নো কমেণ্ট ओके কি ছোৱালী গাঁৱলীয়া ছোৱালী খোৱা বোৱা হৈ গ'ল ইফালে ফুৰি গৈছেগৈ আৰু এইফালে আমি 2-3 ডৰামান ৰুলোঁ আৰু এইটো ৰুবলৈ আছে এতিয়া খাই বৈ আকৌ এতিয়া ৰুব লৈছোঁ আৰু
ইফালে বাই ৰৈ আছে, এইফালেও বাই ৰৈ আছে আৰু আমি দুজনী অকণমান চেল্ফি মৰাত ব্যস্ত হৈ আছিলোঁ। এতিয়া ভাত খাই ৰুব পাৰিছ? ভাত খাই পেটটো অলপ গধুৰ গধুৰ লাগে। গৰু গৰু লাগিছে। এতিয়া আমি ঠিক হৈ যাব। ৰুবই লাগিব ন? ৰুবই লাগিব, ৰুৱাই মেইন। নহ'লে পেটৰ ভাত মুঠি অঁ ৰোৱা মেইন না? অকণমান স্পীডকৈ ৰুবি আকৌ। স্পীডটো অলপ বহুত দিন মানে প্ৰেক্টিছ নাই। সেইকাৰণে কমিছে ন? কমিছে ৰোৱাটো। সেইকাৰণে প্ৰেক্টিছ কৰিব লাগে। প্ৰেক্টিছ হৈ যাব, জীৱনটো চলি যাব এনেকৈ। অঁ টেনশ্যন নকৰিবা, অঁ অঁ আমি চব জানো। হ'বা খেতি ইমান স্মাৰ্ট ছোৱালী না? সৰিয়হ মাহ কেনে চব জানো আমি। ইয়াও কি নাজান? কি নাজানো? নাচিব নাজান নে নাচিব জান? এইফালে চাৰিওপিনে পথাৰ আমাৰ এইফালে ৰোৱা হৈছে আৰু এইপিনে আৰু আছে, এইফালে ৰুব আছে আৰু এইফালেও আছে। চব ট্ৰেক্টৰে ভৰাই থোৱা আছে। বেছিদিন নালাগে আৰু এসপ্তাহ 2 সপ্তাহমান লাগিব, কমপ্লিট হ'ব। আৰু এইফালে পানী বেছি হৈ আছে। ছোৱালীজনীয়ে গান গাই ৰৈ আছে। গাব জানিছোঁ আৰু তাৰপিছত গামোচা ৰুবলৈ জানো কঠীয়া, ববলৈ জানো গামোচা। ৱাও কি হৈছে? কমপ্লিট হৈ গ'ল আৰু এতিয়া কঁঠাল খাইছে। এতিয়া কঁঠাল খোৱাৰ ব্যস্ত। খোৱা মেইন। ৱাও কমপ্লিট হ'ল আৰু এতিয়া ঘৰত যাম আৰু চাওক আমি কিমান ৰুলোঁ চাওক। এইফালে এইডোখৰৰ পৰা ৰুলোঁ, এইডোখৰ এইফালে আৰু আছে, এইবিলাক ৰুবলৈ আছে আৰু এইফালে ৰুবলৈ আছে আৰু এইটো ৰুব হোৱা নাই। এতিয়া গৈছোঁগৈ আৰু বল কি আনিছাগে আঠত? কঁঠালৰ বাকলি, ছাগলীৰ কাৰণে? ছাগলী দানা। বহুত জ্ঞানী ছোৱালী দেই। আজিকালি ছাগলী দানাৰ কাৰণেই চিন্তা কৰে। এই বাৰিষা ছিজনত ছাগলীৰ দানা নাই, ছাগলী খায়। বৰষুণ দিছে যদি ছাতি আনিলো। ভাল লাগিছে যদি মোক পঠাই এই মাজেদি গৈ আছো। গান গোৱা আকৌ। আনৰ আকৌ ৰুইটো গাই আছিলি নহয়। বল কষ্ট হৈছে আৰু